বিষ্ণু সক্রান্ত কামকৌতি জিতা জগতং জনকুধাতা সাধু বান্ধব কবি রাখি ধরা মানে কান
দিতি দেৱীয়ে উত্তমৰ ইংঘাত প্ৰচলিত হৈ অকাৰ্য কাম কৰিবলৈ আগবাঢ়িছে। এই সুযোগতেই দিতিৰ গৰ্ভৰে পাতালতো শিৱৰ পাতনি মেলিব লাগিছে। আনহাতে ব্ৰহ্মাই স্বজন কৰা বসুমতী ৰক্ষা তলত পতিত থকাৰ বাবে মানৱ বংশৰ বিস্তাৰ গতিকে যিকোনো উপায়ে বসুমতী উদ্ধাৰ কৰি ব্ৰহ্মাৰ মনৰ কামনা পূৰ্ণ কৰিবই লাগিব।